Hello everyone, happy Saraswati Puja. আৰু মই এতিয়া ৰেডি হৈ গ'লোঁ মানে ধূপ চাকি দিলোঁ জ্বলালোঁ পূজা কৰিলোঁ ঘৰত চ' এতিয়া যাম কলেজলৈ আৰু কলেজত গৈ পেলাই কি কৰোঁ চ' অকণমান দেখাবলৈ কাৰণে চেষ্টা কৰিম আৰু সেয়াই চ' বোলো উপায় নাই আৰু গাইজ মোৰ লগৰ কেইজনী মানে ইমান দেৰি কৰি আছে ওলাইছোঁ গৈছোঁ আহিছোঁ মানে কি ক'ম আৰু গাইজ মোৰ মানে বৰ লাগি গৈছিলে ৰৈ সেয়াই আৰু এনেকৈ অকণমান ভিডিঅ' চিডিঅ' কিবাকিবি কৰিলোঁ তাৰপিছতে ফাইনেলি কল আহিলে এতিয়া যাওঁ আৰু ব'লক এয়া কলেজত পূজা হৈ আছে ইয়াত চাকি জ্বলোৱা নাই ধূপেই দেখুৱালোঁ সৰস্বতী মাক চ' ধূপ জ্বলালোঁ এনেকৈ সময়কণ অতিবাহিত কৰিলোঁ বহুত বেছি ভাল লাগিলে আচলতে সেই সময়কণ আপোনালোকে ক'ত পূজা কৰিলে বা ক'ত চাবলৈ গ'ল কমেণ্ট কৰিব পাৰে আৰু এই কলেজৰ বাহিৰত অকণমান ফটো উঠিলোঁ ভিতৰতো এয়া চাওকচোন অকণমান দেখাই দিছোঁ আৰু কেইকপিমান ফটোকে কেনেকৈনো উঠিছোঁ কিনো কৰিছোঁ উস্তাদি নিচিনা লাগিছে নি গাইজ বাট মই নহয় উস্তাদি তাইতো এনেও ধুনীয়া কিবা এটা কৈ দিয়া তুমি কিবা কৈ দিয়া হেপী সৰস্বতী পূজা হেল্ল' গাইজ দেখিছে নহয় আমি পগলামি কৰিবলৈ কাৰণে আমাৰ ফালে আহিছোঁ সৰস্বতী পূজা কৰি দিয়া হেপী সৰস্বতী পূজা মই পঢ়ি গৈছোঁ গাইজ তুমি বহুত বেছি ওচৰলৈ আহিছা অকণমান দূৰলৈ যোৱা নপৰিবা এনে আগৰ এয়া আমি তাইক হেপী সৰস্বতী পূজাৰ কাৰণে নাই ভাল লাগিছে কোৱা মই নোৱাৰোঁ দুজনী মানে নোপোৱাকৈ এডোখৰলৈ গুচি আহিলোঁ ফটো উঠিবলৈ কাৰণ নহ'লে ফটো উঠিব নাপাম যদি চাই আছে ক'ব নহয় চ' সেয়া বলক পূজালৈ মানে কলেজলৈ চ' এয়া মোৰ লগত আছে পূজা হাই দেখিছে নহয় সেয়া বেলেগ কি হয় নাজানো কি হয় নহয় আমি কেইজনীমানক এই প্লেনিং গুচি আহিলোঁ অঁ মৌ এইজনী মৌ চাব পাৰিছে আপোনালোকে চাই দিয়ক সেয়াই মানে দুজনী মানুহ উঠি গুচি আহিলোঁ যাওঁ দিয়া গুচি আহিলোঁ গাইজ চ' সেয়াই যাওঁ অলপ কলেজলৈ এজনীক চাওক এৰি থৈ আহি গৈছিলোঁ মানে মই নাই দেই পূজা এইবোৰ ক'লে বোলে ফটো মাৰি আহোঁগৈ এজনীতো ফোনতে সদায় আৰু এজনী ফোন উলিয়াই আছে কিবা এটা কৈ দিয়ে স্নেহা আৰু মই ফাৰ্ষ্ট বেগ নানো কৈছিলোঁ গাইজ তাৰপিছত এয়া মই তাই বেগ নানিলে তাৰপিছত মোৰ লোকে আৰু গাইজ ল'লে গাইজ একেবাৰে নাই লৈ মানে চ' গাইজ এইজনী গুচি গ'লগৈ আমাৰ এই প্লানিং এইজনী আৰু এজনী আহি আছোঁ স্নেহা কিবা এটা কৈ দিয়া দেখিছে নহয় একো নকৰা বেলেগ কিবা এটা ক'লে মানে মোৰ ব্লগটো মানে কিবা গ'ল গৈ ক'বা পালেগৈ যাওঁ এইজনী বিচাৰি লওঁ আকৌ আৰু এয়া হৈছে আমাৰ কলেজৰ পৰিৱেশ চাওকচোন বহুত ধুনীয়া এটা পৰিৱেশ আৰু মই অকণমান ইয়াতে এনেকৈ শ্ল' মোশ্যন কৰি ল'লোঁ আৰু গাইজ এইখন আমাৰ কলেজখন বহুত এটা ধুনীয়া পৰিৱেশ যিহেতুকে বৰপুখুৰী এই ছাইডতে আছে ছাইডত বৰপুখুৰীটো আছে আৰু গৰম দিনতো বহুত ধুনীয়া ঠাণ্ডা বতাহ মাৰি থাকে ক্লাছ কৰিও ভাল লাগে চ' অকণমান দেখালোঁ আৰু আপোনালোকক আৰু এই ফটো বিচাৰি মানে ফটো মাৰিবলৈ জেগা বিচাৰি ফুৰিছে এইফালে অকণমান আন্ধাৰ উঠিছে বাৰু সেয়াই আৰু আজিৰ দিনটো তেনেকেই অতিবাহিত কৰিছোঁ আমি দুজনী সেইখনলৈকে আছোঁ বাকীকেইজনী ক'ত গ'ল কি পাত্তা নাই আৰু আমাৰ কলেজখন চাওকচোন ইমান ধুনীয়া লাগিছে ন আজি সেয়াই এয়া সন্মুখৰ ছাইডৰ ফালে আৰু পাছফালেও আছে কেম্পাছ কেণ্টিন আৰু ক্লাছৰুম আছে পাছফালে চ' বহুত এটা ধুনীয়া পৰিৱেশত এই কলেজখন আছে শিৱদৌলো আছে অকণমান গ'লেই পায় ছাইডত বৰপুখুৰী
চ' সেয়াই বহুত ধুনীয়া এটা পৰিৱেশ আৰু এতিয়া আমি ওপৰলৈ আহি গ'লোঁ মানে কলেজৰ ৱৰ্কশ্বপ চ' সেয়াই চাওকচোন চ' সেয়াই হৈছে হা এইফালে আহা আকৌ এইফালে আহা মই এনেকৈ চাওক গাইজ এজনী মোৰ লগত বাকীজনী ক'লে গ'ল নাজানো আৰু মোৰ চাৰ্জ শেষ হৈ যাব গাইজ এতিয়া চাৰ্জ শেষ হ'লে মানে আৰু মোৰ ভিডিঅ'টো অফ হৈ যাব আৰু একো দেখাব নোৱাৰি ইমান ধুনীয়াকৈ এডোখৰত ভিডিঅ' ক্লিপটো কৰিছিলোঁ বাট শ্ল' মোশ্যন হৈ গ'ল গাইজ মানে কিবা এটা হ'ল আৰু যি কি নহওক এতিয়া আমি তাৰপিছত দললৈ যাম দলত ভিডিঅ'টো কৰা নহ'ল কাৰণ মোৰ মোবাইলৰ মানে একেবাৰে ফোনৰ চাৰ্জ নাইকিয়া হৈ গ'ল সেইকাৰণে মই দলৰ বৰপুখুৰী পাৰৰ এইবোৰ ভিডিঅ' ক্লিপ ল'ব নোৱাৰিলোঁ আৰু সেয়াই বাকী যাবৰ কাৰণে ওলাইছোঁ আৰু লাষ্টত মই দেখাই দিছোঁ মোৰ আৰু এজনী চাওকচোন প'জ দি আছে ময়ো এনেকৈ প'জ দিলোঁ চ' লাষ্টত সেয়াই কেইকপিমান ফটোকে দেখাই দিছোঁ আৰু কেনেকৈ উঠিলোঁ বাকী মোৰ এই ব্লগটো যদি এতিয়ালৈকে চাই আছে তেতিয়াহ'লে বহুত বেছি মৰম থেংক ইউ ভেৰি মাছ আৰু এইটো হৈছে আমাৰ ডিপাৰ্টমেণ্ট পলিটিকেল আৰু সেয়াই তো আজিলৈ আহিছোঁ আকৌ অন্য এটা লং ব্লগত লগ পাম বাই বাই